हेलो बंधुসকল আৰু আজি দেখিছে মোৰ ওচৰত ধুনিয়া এটা গুলুমুলু এটা আছে আৰু গুলুমুলুটো চাই লওক কি ধুনিয়া চাই লওক কিমান কিউট আছে আৰু হেয়াৰ কন্ডিশনটো ইয়াত চুলিখিনি দিছে চুলিখিনি একদম পুৰা টাট হৈ আছে মানে দীঘল আছে বন্ধুসকল আৰু তাৰ কাণটো চাই লওক কি ধুনিয়া আৰু এটো কালচাৰ স্পিচৰ হয় কালচাৰ স্পিচৰ যদি আপোনালোকৰ যদি ফেমিলত লাগে যদি আপোনালোকে ল'ব পাৰিব চাই লওক কি ধুনিয়া গুলুমুলু আৰু এই পাপিটো আপোনালোকৰ লাগে যদি মোৰ স্ক্ৰিনত থকা নাম্বাৰটোত কন্টেক্ট কৰিব পাৰিব আৰু বন্ধুসকল চাই লওক কি ধুনিয়া পাপি চাই লওক আৰু এনেকুৱা পাপি বৰ কমে আহে আৰু যদি আপোনাৰ এটো যদি লাগে যদি লগালক আপোনালোকে নাম্বাৰ দি থোৱা আছে লগালক কল কৰক আৰু নাপাব নহলে অতি সোনকালে আপোনালোকে ল'ব পাৰে আৰু চাই লওক গুলুমুলু ফুল এক্টিভ আছে দেই একদম গুলুমুলু ফুল এক্টিভ আছে আৰু ই হৈছে 2 মহিনা আধা হৈ গ'ল 2 মহিনা আধা হৈ গ'ল পাপিটো আৰু কি ধুনিয়া ফুল এক্টিভ আছে আৰু চাই লওক আৰু যাতে লাগে যদি আপোনালোকে মোৰ নিজৰ ঘৰলৈ আহিব পাৰে ঘৰলৈ আহি পিনি নিজে চাই ল'বই পাৰে আৰু যদি আপোনালোকে দূৰৰ পৰা যদি থাকে যদি তেতিয়া আপোনালোকে মোবাইলত চাই পিনি আপোনালোকে কন্টেক্ট কৰি পিনি মোক ল'ব পাৰে পাপিটো অৰ্ডাৰ ল'ব পাৰে বন্ধুসকল চাই লওক আৰু জলদি আপোনালোকে বুকিং কৰক আজিলৈ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো ভাল লাগে যদি লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ